নৱম শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীসকলৰ কাৰণে মই আজি এটি ইংৰাজী কবিতা আগবঢ়াইছোঁ। কবিতাটি হৈছে দ্য ৰুট নট টেকুন। দ্য ৰুট নট টেকুন, ৰাস্তাটো লোৱা নহ'ল। গতিকে মৰমৰ ছাত্ৰ ছাত্ৰীসকল, ভিডিঅ'টো শেষলৈকে চাবা, ছাবস্ক্ৰাইব কৰিবা চেনেলটো আৰু লগতে শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। এয়া কবিতাটি আৰম্ভ কৰিছোঁ। দ্য ৰুট নট টেকুন, ৰিটেন বাই দ্য পয়েট ৰবাৰ্ট ফ্ৰষ্ট। দ্য ৰুট নট টেকুন, কবিতাটো লিখিছে ৰবাৰ্ট ফ্ৰষ্ট। দ্য ৰুট নট টেকুন, দিছ পয়েম ইজ ৰিটেন বাই দ্য পয়েট ৰবাৰ্ট ফ্ৰষ্ট। দ্য ৰুট নট টেকুন, ৰুট মানে ৰাস্তাটো, নট টেকুন লোৱা নহ'ল, ৰাস্তাটো লোৱা নহ'ল। ইয়াত ৰুট শব্দটোৰে জীৱনৰ চইচক বুজোৱাইছে, জীৱনৰ পচন্দ অৰ্থাৎ এইমছ অফ লাইফ, জীৱনৰ লক্ষ্যক বুজাইছে। ইয়াত কবিৰ জীৱনলৈ কবিয়ে জীৱনত দুটা ৰাস্তা দেখিছিল, অৰ্থাৎ দুটা লক্ষ্য দেখিছিল, আৰু সেই দুটা লক্ষ্য কেনেকুৱা ধৰণৰ আৰু সেই দুটা লক্ষ্যৰ কোনটো বাছি ল'লে তাকেই কথাখিনি কবিয়ে ক'ব বিচাৰিছে। দিছ ওৱান লন পয়েম ইজ এবাউট মেকিং চইচেছ, এই জনাজাত কবিতাটো আচলতে জীৱনৰ পচন্দ বাছি লোৱাৰ ওপৰত। এণ্ড দ্য চইচেছ ডেট শ্বেপছ আছ, যিটো পচন্দই, যিটো লক্ষ্যই আমাক গঢ় দিব, গঢ় দিব। ৰবাৰ্ট ফ্ৰষ্ট ইজ এন আমেৰিকান পয়েট, ৰবাৰ্ট ফ্ৰষ্ট হৈছে এজন আমেৰিকান কবি। হু ৰাইট চিম্পলি, যিয়ে সহজ সৰলভাৱে লিখে, বাট ইনচাইটফুলি, কিন্তু অন্তৰ্দৃষ্টিৰে লিখে, অৰ্থাৎ লিখনিৰ মূল ভাৱটো বৰ গভীৰ। এবাউট কমন অৰ্ডিনাৰী এক্সপিৰিয়েঞ্চেছ, সাধাৰণ কিছুমান অভিজ্ঞতাক লৈ তেখেতে লিখে। টু ৰুটছ ডাইভাৰ্জ ইন এ য়েলো উড, টু ৰুটছ দুটা ৰাস্তা, ডাইভাৰ্জ পৃথক হৈ গৈছিল, ছেপাৰেটেড ইনটু ডিফাৰেণ্ট ডাইৰেকশ্যন। ইন এ য়েলো উড, য়েলো মানে হালধীয়া, উড মানে অৰণ্য, দুটা ৰাস্তা অৰণ্যত পৃথক হৈ গৈছিল। উড মিনছ ফৰেষ্ট, উড মিনছ ফৰেষ্ট। য়েলো উড, হালধীয়া অৰণ্য। ইয়াত হালধীয়া অৰণ্যৰ শব্দটোৱে এইটোকে বুজাব গৈছে যে শৰৎ কালত বিশেষকৈ গছৰ পাতবোৰ পকি লাহে লাহে হালধীয়া হ'বলৈ ধৰে, সেইকাৰণে, আৰু তেতিয়া গোটেই পৰিৱেশটো হালধীয়া হৈ পৰাৰ কাৰণে য়েলো উড বুলি কোৱা হৈছে। এণ্ড চৰি, আৰু দুখিত, আই কুড নট ট্ৰেভেল, আই কুড নট ট্ৰেভেল, মই ভ্ৰমণ কৰিব পৰা নাছিলোঁ, বোথ অৰ্থাৎ দুয়োটা ৰাস্তাৰে। কবিয়ে কৈছে যে দুয়োটা ৰাস্তাৰে, কাৰণ এজন যিহেতু বাটৰুৱা বা এজন যিহেতু ট্ৰেভেলাৰ, গতিকে এজন ট্ৰেভেলাৰ হিচাপে দুটা ৰাস্তা একেটা সময়তে ভ্ৰমণ কৰা অসম্ভৱ, তেখেতে ভ্ৰমণ কৰিব নোৱাৰিলে। এণ্ড বি ওৱান ট্ৰেভেলাৰ, এজন ভ্ৰমণকাৰী হিচাপে, লং আই ষ্টুড, লং বহু সময়, আই ষ্টুড মই থিয় হৈ আছিলোঁ, অৰ্থাৎ কবিয়ে থিয় হৈ আছিল, ৰবাৰ্ট ফ্ৰষ্টে থিয় হৈ আছিল। এণ্ড আৰু লুক ডাউন, চাইছিলোঁ, ওৱান এটা ৰাস্তালৈ, এজ ফাৰ এজ আই কুড, যিমান দূৰলৈকে পাৰি সিমান দূৰলৈকে, যিমান দূৰ সম্ভৱ চাব পাৰি সিমান দূৰলৈকে মই ৰাস্তা এটাৰ ফালে চাই আছিলোঁ। টু হুৱাইৰ ইট বেন, য'ত ইট বেন ই ফাঁচ লাগি গৈছিল, ইন দ্য আণ্ডাৰগ্ৰোথ, জোপোহা গছৰ তলত, অৰ্থাৎ জোপোহা গছবিলাকৰ আঁৰত ৰাস্তাটো এটা সময়ত ফাঁচ লাগি নেদেখা হৈ গৈছিল, আৰু যিখিনিলৈকে মই দেখিছিলোঁ সেইখিনিলৈকে আচলতে মই চাই আছিলোঁ। এই পেৰেগ্ৰাফটোত কবিয়ে এই কথাটোকে ক'ব বিচাৰিছে, কবিৰ জীৱনত দুটা লক্ষ্য উপনীত হৈছিল, আৰু সেই লক্ষ্য দুটাত কবিয়ে কোনটো লক্ষ্য বাছি ল'ব, কবিৰ অকণমান কনফিউজন আহি গৈছিল জীৱনত। আৰু কবিয়ে কৈছে যে দুটা ৰাস্তা দুফালে গুচি গ'ল এখন হালধীয়া অৰণ্যত, অৰ্থাৎ হালধীয়া অৰণ্য মানে মই আকৌ কৈছোঁ যে শৰৎ কালত গছৰ পাতবোৰ লাহে লাহে পকিবলৈ আৰম্ভ হয়, আৰু তেতিয়া গোটেই পৰিৱেশটো হালধীয়া হৈ পৰে গছৰ ৰংটো, আৰু সেইকাৰণে য়েলো উড বুলি কোৱা হৈছে। যিহেতু তেখেত এজন ভ্ৰমণকাৰী, সেইকাৰণে একেটা সময়তে দুটা ৰাস্তা ল'ব নোৱাৰিলে, অৰ্থাৎ এজন ব্যক্তি হিচাপে জীৱনৰ দুটা লক্ষ্য একেলগে কেতিয়াও ল'ব নোৱাৰিলে তেখেতে। সেয়েহে তেখেতে দুটা লক্ষ্য কোনটো বাছি ল'ব তাৰ কাৰণে বহু সময় তেখেতে ভাবিবলগীয়া হৈছিল। লং আই ষ্টুড, মই বহু সময় থিয় হৈছিলোঁ, অৰ্থাৎ তেখেতে বহু সময় ভাবিবলগীয়া হৈছিল, আৰু এটা ৰাস্তাৰ ফালে চাই আছিল, যিটো ৰাস্তা জোপোহা গছৰ তলত নেদেখা হৈ ফাঁচ লাগি অন্য এটা দিশলৈ গুচি গৈছিল। তেওঁৰ চকুৰে যিমান দূৰলৈকে পাৰি সিমান দূৰলৈকে চাইছিল, অৰ্থাৎ কোনটো লক্ষ্য বাছি ল'ব তাৰে এটা লক্ষ্য তেখেতে
বহু সময় ধৰি চাই আছিল যে সেই ৰাস্তাটোৰে গ'লে তেওঁ ক'ত উপনীত হ'ব পাৰিব। এতিয়া আমি দ্বিতীয় পেৰেগ্ৰাফটোলৈ আহিছোঁ, দ্বিতীয় ষ্টেঞ্জাটোলৈ আহিছোঁ। দেন টুক দ্য আদাৰ জাষ্ট এজ ফেয়াৰ, দেন তাৰ পাছত টুক দ্য আদাৰ অন্যটো ৰাস্তা বাছি ল'লে, ৰবাৰ্ট ফ্ৰষ্টে অন্যটো ৰাস্তা বাছি ল'লে। জাষ্ট এজ ফেয়াৰ সেইটো কিন্তু ভালেই, দুটা ৰাস্তা দুটাই সুন্দৰ, জাষ্ট এজ ফেয়াৰ। এণ্ড হেভিং পাৰহেপছ আৰু সম্ভৱতঃ দ্য বেটাৰ ক্লেইম, ভাল দাবী আছে, দাবী কৰিব পাৰি। অৰ্থাৎ যিটো ৰাস্তা কবিয়ে, যিটো লক্ষ্য কবিয়ে বাছি ল'লে সেই লক্ষ্যটোৰে গ'লেও কবিয়ে জীৱনত সফলতা লাভ কৰিব পাৰিব। সেইকাৰণে কৈছে যে সেই লক্ষ্যটোৰ ভাল দাবী আছে, ভাল চাহিদা আছে, লক্ষ্যটোৰ এটা উপনীত হ'ব পৰা ব্যৱস্থা এটা আছে। বিকজ কাৰণ ইট ৱাজ গ্ৰাছী, ই ঘাঁহ বনেৰে ভৰিছিল। গ্ৰাছী, গ্ৰাছৰ পৰা গ্ৰাছী হৈছেগৈ ঘাঁহ বনেৰে ভৰপূৰ। এণ্ড ৱান্টেড ৱাৰ মিনছ নট ইউজড, বেছি ব্যৱহাৰ হোৱা নাই। আৰু সেই ৰাস্তাটো কবিয়ে যিটো ৰাস্তা বাছি লৈছিল সেই ৰাস্তাটো বৰ বিশেষ ব্যৱহাৰ হোৱা ৰাস্তা নাছিল। অৰ্থাৎ মানুহে সেই ৰাস্তাটো, সেই লক্ষ্যটো বেছিকৈ বাছি লোৱা নাযায়। সচৰাচৰ আমাৰ মানুহেও সদায় একেটা ৰাস্তাকে বাছি লয় যে শিক্ষক হ'ম, ডক্তৰ হ'ম, ইঞ্জিনিয়াৰ হ'ম, এই লক্ষ্যটো। কিন্তু কোনেও বেছিখিনি মানুহে বা সমাজ সেৱিকা হ'ম, সমাজকৰ্মী হ'ম বা ভাল খেতিয়ক হ'ম, এই ধাৰণাটো কিছুমানে কৰি নলয়, বা কবি হ'ম বা লিখক হ'ম। চ' সেইকাৰণে কবিয়েও কৈছে যে সেই ৰাস্তাটো আচলতে মানুহে বৰ বিশেষকৈ বাছি লোৱা নাছিল আৰু সেই বেলেগে নিবিচৰা জীৱনৰ লক্ষ্যটোকে তেখেতে আচলতে বাছি লৈছিল। দ' এজ ফৰ ডেট দ্য পাছিং ডেয়াৰ, যদিও সেই ৰাস্তাটোৰে মানুহ কমকৈ অহা যোৱা কৰে, হেড ৱৰ্ন ডেম ৰিয়েলি এবাউট দ্য ছেম, কিন্তু প্ৰায় ৰাস্তা দুটা একেই। অৰ্থাৎ দুটা ৰাস্তাৰে চাহিদা আছে, মানে যদিও সেই ৰাস্তাটোৰে মানুহ কমকৈ অহা যোৱা কৰে তথাপি সেই ৰাস্তাটোৰেও যদি যোৱা যায়, সেই লক্ষ্যটোৰেও যদি মানুহ আগবঢ়া হয়, তেতিয়াহ'লেও আগবাঢ়ি যাব পাৰে, জীৱনত উপনীত সফলতা লাভ কৰিব পাৰিব বা জীৱনৰ লক্ষ্যত উপনীত হ'ব পাৰিব। সেইকাৰণে কৈছে আচলতে ৰাস্তা দুটা একেই, কবিৰ মতে, একৰ্ডিং টু দ্য পয়েট ৰবাৰ্ট ফ্ৰষ্ট। চ' ৰবাৰ্ট ফ্ৰষ্টে দুটা ৰাস্তাৰ জীৱনত উপনীত হোৱা, জীৱনলৈ অহা দুটা লক্ষ্যৰ এটা বাছি ল'লে আৰু তেখেতৰ মতে দুটা ৰাস্তাই ভাল। আৰু তেখেতে কৈছে তেওঁ বাছি লোৱা ৰাস্তাটো যথেষ্ট গুৰুত্বপূৰ্ণ আৰু সফলতা লাভ কৰিব পৰা তাত উপায়সমূহ আছে। আৰু তেখেতে কৈছে সেই ৰাস্তাটো, কবিয়ে বাছি লোৱা ৰাস্তাটো আচলতে মানুহে বাছি নোলোৱা ৰাস্তা, কমকৈ বাছি লয় তেনেকুৱা এটা, মানুহে যিটো সচৰাচৰ বাছি নলয় তেনেকুৱা এটা লক্ষ্য বাছি লৈছে, যিটো ঘাঁহ বনেৰে ভৰপূৰ। আমি ৰাস্তাত যেনেকৈ যিটো ৰাস্তাৰে অহা যোৱা নকৰোঁ সেই ৰাস্তাটো ঘাঁহ বনেৰে ভৰি থাকে, তাকেই কৈছে কবিয়ে যে যিটো লক্ষ্য মানুহে বাছি লোৱা নাই সেই ৰাস্তাটোকে কবিয়ে বাছি লৈছে। আৰু যদিও মানুহ সেই ৰাস্তাটোৰে কমকৈ অহা যোৱা কৰে তথাপি কিন্তু ৰাস্তা দুটা ছেম, প্ৰায় একে। অৰ্থাৎ সেইটো ৰাস্তাৰে গ'লে মানুহ তেওঁৰ জীৱনত বা লক্ষ্যত উপনীত হ'ব পাৰিব। এণ্ড বথ ডেট মৰ্ণিং ইকুৱেলি লে, আৰু এনেকৈ গৈ গৈ সেইদিনাখন বথ ডেট মৰ্ণিং ইকুৱেলি লে, বথ মানে দুটা ৰাস্তাই সেইদিনাখন ৰাতিপুৱা একেদৰেই আছিল, ৰাস্তা দুটা একেদৰেই পৰি আছিল, ৰাস্তা দুটা ধুনীয়াকৈ একে নিচিনাই হৈ আছিল। ইন লিভছ, পাতবিলাক, ন' ষ্টেপ, পাতবিলাকৰ, লিভছ মানে পাত, গছৰ পাতবোৰত যিবিলাক গছৰ পাত পৰি ৰাস্তাত পৰি আছিল, খৰি, সেই পাতবিলাকত ন' ষ্টেপ, কোনো ভৰিৰ খোজৰ চিন নাছিল। হেড ট্ৰডেন, ট্ৰডেন মানে গছকা, ব্লেক ক'লা পৰি যোৱা। অৰ্থাৎ ৰাস্তাটোত পৰি থকা সেই গছৰ পাতবোৰৰ ওপৰত কাৰো ভৰিৰ খোজ পৰি সেই পাতবোৰ ক'লা পৰি যোৱা নাছিল বা পাতবোৰ নষ্ট হৈ যোৱা নাছিল। অৰ্থাৎ সেই ৰাস্তাটোৰে মানুহ কমকৈ যিহেতু অহা যোৱা কৰে, গতিকে তাত কোনো ধৰণৰ খোজৰ চিন নাছিল বা পাতবোৰ যেনেকৈ পৰি আছে তেনেকৈ আছিল। আই কেপ দ্য ফাৰ্ষ্ট ফৰ এনাডাৰ ডে, আই কেপ মই ৰাখিছিলোঁ, দ্য ফাৰ্ষ্ট প্ৰথম ৰাস্তাটো, ফৰ এনাডাৰ ডে অন্য এটা দিনৰ কাৰণে। গতিকে কবিয়ে এটা ৰাস্তা বাছি ল'লে আৰু অন্য এটা ৰাস্তা, অন্য এটা লক্ষ্য অন্য এদিনাখন বাছি লোৱাৰ কাৰণে বা অন্য এদিনাখন সেই ৰাস্তাটোৱে ভ্ৰমণ কৰিম বুলি কবিয়ে ৰাখি থৈ দিলে। ইয়াত তথাপি নয়িং হাউ ৱে লিডছ অন টু ৱে, ইয়াত তথাপি নয়িং জানো, হাউ কেনেকৈ, ৱে ৰাস্তাবিলাক, লিডছ অন টু ৱে এটা ৰাস্তাৰে গৈ কেনেকৈ অন্য এটা ৰাস্তাত উঠিব পাৰি। ৰবাৰ্ট ফ্ৰষ্টে কৈছে যে যদিও তেখেতে মানুহে বাছি নোলোৱা ৰাস্তাটোৰে ভ্ৰমণ কৰিব বিচাৰিছে তথাপি কবিয়ে জানে যে এটা ৰাস্তা যেনেকৈ হ'লেও অন্য এটা ৰাস্তাত সংযুক্ত হৈ থাকে, গতিকে ভয় কৰাৰ কোনো প্ৰয়োজন নাই। কাৰণ তেখেতে যোৱা ৰাস্তাটোৰে গ'লেও মানুহে যিটো ৰাস্তাৰে অহা যোৱা কৰে সেই ৰাস্তাটোত এদিন ওলাব পাৰিবগৈ। সেই কথাটোকে ক'ব বিচাৰিছে যে
হাউ ৱে লিডছ অন টু ৱে, এটা ৰাস্তা অন্য এটা ৰাস্তাৰ সৈতে কেনেকৈ সংযোগ হৈ থাকে, এটা ৰাস্তাৰে গৈ কেনেকৈ অন্য এটা ৰাস্তাত উঠিব পাৰি, এই কথাটো কবিয়ে জানে। আই ডাউটেড, মই সন্দেহ কৰিছিলোঁ, জানো যদিও কবিয়ে সন্দেহ কৰে। ইফ আই শুড ইভাৰ কাম বেক, ইভাৰ কেতিয়াবা কাম বেক উভতি আহিব লাগিব নেকি। আৰু কবিয়ে এটা সন্দেহ কৰিছে যে কেতিয়াবা উভতি আহিব লাগিব নেকি, যদিও কবিয়ে জানে আচলতে যিকোনো ৰাস্তা এটাৰে গ'লে অন্য এটা ৰাস্তাত যেনেকৈ হ'লেও উঠিব পাৰি, কাৰণ ৰাস্তা এটা অন্য ৰাস্তাৰ লগত সংযুক্ত হৈ থাকেই। তথাপিও কিন্তু কবিৰ মনত এটা সন্দেহ হৈছিল যে মই কেতিয়াবা উভতি আহিব লাগিব নেকি, এই কথাখিনি কৈছে। গতিকে ইয়াত কৈছে যে তেখেতে যেতিয়া দুটা ৰাস্তা দেখিলে তেতিয়া এটা ৰাস্তা বাছি ল'লে, যেতিয়া জীৱনলৈ দুটা লক্ষ্য আহি উপস্থিত হ'ল তেতিয়া তেখেতে এটা লক্ষ্য বাছি ল'লে, যিটো লক্ষ্য আচলতে মানুহে সচৰাচৰ বাছিয়েই নলয়, তেনেকুৱা এটা লক্ষ্য। আৰু অন্যটো লক্ষ্য আন এদিনাখনৰ কাৰণে, মানে প্ৰথম লক্ষ্যটো পৰিপূৰ্ণ হোৱাৰ পাছত দ্বিতীয় লক্ষ্যটো হয়তো কবিয়ে পৰিপূৰ্ণ কৰিবলৈ চেষ্টা কৰিব বা দ্বিতীয় লক্ষ্যটো বাছি ল'ব, তাৰ উদ্দেশ্যে তেখেতে ৰাখি থৈ গ'ল দ্বিতীয় এটা লক্ষ্য। আৰু তেখেতে জানে, তেখেতৰ জ্ঞান আছে যে এটা ৰাস্তাৰে গৈ পেলাই অন্য এটা ৰাস্তাত কেনেকৈ ধুনীয়াকৈ উঠিব পাৰি, কাৰণ ৰাস্তা অন্য ৰাস্তাৰ লগত, এটা ৰাস্তা আন এটা ৰাস্তাৰ লগত সদায় সংযুক্ত হৈ থাকে। তথাপিও কিন্তু কবিৰ মনত অলপ সন্দেহ হৈছে যে তেখেতে হয়তো উভতি আহিব লাগিবও পাৰে নেকি, এই বুলি। লাষ্ট ষ্টেঞ্জাটোলৈ আহিছোঁ। আই শ্বেল বি টেলিং দিছ উইথ এ চাই, আই শ্বেল বি টেলিং, মই এই কথাটো ক'ম, উইথ এ চাই, এটা হুমুনি কাঢ়ি দীঘলকৈ উশাহ এটা লৈ মই এই কথাটো ক'ম, এই বুলি ৰবাৰ্ট ফ্ৰষ্টে কৈছে। চামৱেৰ, ক'ৰবাত, এজেছ এণ্ড এজেছ, বছৰ বছৰ ধৰি, হেন্স, ইয়াতেই, ক'ৰবাত বছৰ বছৰ ধৰি, টু ৰুটছ, দুটা ৰাস্তাত, ডাইভাৰ্ছ, পৃথক হৈ গৈছিল, ইন এ উড, এখন অৰণ্যত, উড মিনছ ফৰেষ্ট, এণ্ড আই, আৰু মই। অৰ্থাৎ কবিয়ে যিখিনি কথা আমাৰ আগত ব্যাখ্যা কৰিছে সেইখিনি কথাকে হয়তো আয়েৰে ক'ব বিচাৰিছে যে আৰু মই তাৰে দুটা ৰাস্তাৰ এটা মই বাছি লৈছিলোঁ বুলি ক'ব বিচাৰিছে। মই এই কথাটো হুমুনিয়াহ কাঢ়ি ক'ম, এটা দীঘল উশাহেৰে ক'ম যে ইয়াতেই ক'ৰবাত বছৰ বছৰ ধৰি দুটা ৰাস্তা পৃথক হৈছিল, আৰু মই বাছি লৈছিলোঁ দ্য ওৱান, এটা ৰাস্তা, লেছ ট্ৰেভেল বাই, যিটো কমকৈ ভ্ৰমণ কৰা হয়। আৰু মই সেই দুটা ৰাস্তাৰ যিটো ৰাস্তাত মানুহে কমকৈ অহা যোৱা কৰে সেই ৰাস্তাটোৰেই মই গতি কৰিছিলোঁ, ৰাস্তাটোৰে মই গৈছিলোঁ। অৰ্থাৎ যিটো লক্ষ্য মানুহে কমকৈ বাছি লয় সেই লক্ষ্যটোতেই মই উপনীত হ'বলৈ চেষ্টা কৰিছিলোঁ। এণ্ড ডেট হেজ মেড অল দ্য ডিফাৰেঞ্চ, আৰু সেয়াই হৈছে পাৰ্থক্য। আৰু সেইটোৱেই হ'ল মোৰ পাৰ্থক্য, অৰ্থাৎ সেইটোৱেই হ'ল পাৰ্থক্যটো যে অন্য ব্যক্তিয়ে যিটো পথ, যিটো লক্ষ্য সচৰাচৰ বাছি নলয়, সেই লক্ষ্যটো কবি ৰবাৰ্ট ফ্ৰষ্টে বাছি লৈছিল। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, ইয়াত ৰাইমিং শব্দ বুলিবলৈ হ'লে মনত ৰাখিবলগীয়া উড ষ্টুড বা কুড, ফেয়াৰ ৱেৰ, ক্লেইম চেম, লে ডে, ব্লেক বেক, চাই বাই, তাৰপিছত হ'ব হেন্স, ডিফাৰেঞ্চ, এইকেইটা হ'ল ৰাইমিং ৱৰ্ড। আৰু য়েলোউড মানে মই কৈয়ে দিলোঁ যে শৰৎ কালত বিশেষকৈ গছৰ পাতবোৰ পকি হালধীয়া হ'বলৈ ধৰে আৰু ফলস্বৰূপে গোটেই অৰণ্যখন হালধীয়া দেখা যায়, সেইকাৰণে ইয়াক য়েলোউড বুলি কোৱা হৈছে। আৰু ডাইভাৰ্ছ শব্দটো মনত ৰাখিবলগীয়া, ডাইভাৰ্ছ মিনছ ছেপাৰেটেড এণ্ড টুক এ ডিফাৰেণ্ট ডাইৰেকশ্যন। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, কবিতাটো ইমানতে সমাপ্ত হৈছে। তোমালোকে কবিতাটো শুনিবা আৰু লগতে বুজিবলৈ চেষ্টা কৰিবা। ধন্যবাদ।